হে দোস্ত, গুড মৰ্ণিং। আজিকালি যাব ওলাইছোঁ। ক'ত যাম, কি কৰিম, সকলোবোৰ দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া আমি যাবলৈ ল'লোঁ, মই, মামী আৰু আমাৰ টিকলু দুটা। আমি এতিয়া টেম্পুত উঠিবৰ কাৰণে গৈ আছোঁ। এতিয়া আমি টেম্পুত উঠিলোঁ, গৈ আছোঁ। তাৰপিছত আমি লগ পামগৈ তাত। এইটো আমাৰ টিকলু। এতিয়া আমি আহি পালোহি। তাৰপিছত মামীহঁতে দোকানত চাকি কিনিলে, চাকি জ্বলাবৰ কাৰণে। এইফালে ৰান্ধনীশাল বনাই আছে। এইফালে দোকান, ইয়াতে ধূপ চাকি থালিত সকলোবোৰ বস্তু কিনিব পায়। এইজনী আমাৰ গোসানী। এতিয়া বায়েও কিনিলে। তাৰপিছত আমি চাকি জ্বলাবলৈ যাব ওলালোঁ। ধুনীয়াকৈ সজাই দিলে থালিখন। তাৰপিছত আমি সেৱা কৰিবলৈ গ'লোঁ। এইটো নাট বুলি কয়। ইয়াতে কাছৰ মাছ বহুত দিনৰ পুৰণি, ব্ৰহ্মপুত্ৰৰ লগত জইন আছে। এইফালে মেইন মন্দিৰলৈ সোমাই গ'লোঁ চাকি জ্বলাবৰ কাৰণে। সোমাই গ'লোঁ, গৈ মেলি বহুত মানুহ হয়। কেতিয়াবা হয়, কেতিয়াবা নহয়। তাৰপিছত মই আৰু বা চাকি জ্বলাবৰ কাৰণে গ'লোঁ। এইফালে বহু দিনৰ পুৰণি মূৰ্তি ধুনীয়াকৈ শিলেৰে সজোৱা আছে। এইফালে ভিতৰলৈ সোমাই যাব পাৰি সেৱা কৰিবৰ কাৰণে। ইয়াতে সকলোৱে চাকি জ্বলালে। তাৰপিছত ইফালে বায়েও চাকি জ্বলালে। মন্দিৰটোৰ চাৰিও চাইডে গছ-গছনিৰে ভৰা, সেউজীয়া পৰিৱেশ। ইমানেই ভাল লাগিল গৈ। এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ সেৱা কৰিবৰ কাৰণে। মানুহ থকাৰ বাবে অলপ সময় ৰখিবলগীয়া হ'ল। এইফালে সোমাই আহে আৰু এইফালে দি ওলাই যাব লাগে। অলপ সময় ৰখিব লগা হ'ল। তাৰপাছত আমিও সেৱা কৰিবলৈ গ'লোঁ, দক্ষিণা দিলোঁ, বায়ে মই সেৱা কৰিলোঁ। ইফালে এটা মন্দিৰ। ইফালে মেইন গেট হয় এখন, ইফালেদি সোমাই আহিব লাগে মেইন মন্দিৰলৈ। এইফালে দোকানবোৰ আছে। ইফালেও এটা মন্দিৰ আছে, গণেশ মন্দিৰ বুলি কয়। ইয়াৰ ওপৰলৈ গৈ আছোঁ এতিয়া আমি। সেৱা কৰি হোৱাৰ পাছত তাৰপিছত আমি দোকানলৈ গ'লোঁ।
দোকানলৈ গ'লোঁ মই আৰু বা দোকানত গৈ কিবা কিবি কিনিলোঁ। ইমান গৰম দিছিল মানে একদম কি ক'ম। আমি ঘৰ যাব ওলাইছোঁ। ইমান গৰম, এতিয়া আমি ঘৰ যাব ওলাইছোঁ আৰু আহি আছোঁ এতিয়া আমি ঘৰ যাবলৈ। এইজনী হৈছে মামী। এইফালে বিবাহ ভৱন বনাই আছে নতুনকৈ।